Dalto ko yan eh. Ang mamagay siya. Ito talaga mamagay siya. Wala mo na. Hello friends, welcome back to my another vlogs. আৰু আজি অন্য এটা ব্লগত আপোনালোকক স্বাগতম কৰিছোঁ। আৰু আজি আমি আহিছোঁ এক বিশেষ কামত। আৰু আপোনালোকক মই দেখাই আছোঁ, ভিতৰলৈ সোমাই আছোঁ চাৰ্চৰ ভিতৰত। आज कोया देवा की अगुवाई में हम लोग गीत गाएंगे और इसी गीत के साथ साधारण मुद्देदान भी इकट्ठा करेंगे।
Abu Amar kita मम्मी थोड़ा सामने से आके फोटो खींचना जल्दी मालते उठा वाला हाँ फोटो ajo ओके उठा यार हाँ Here. This is ambang amateur kita aduh মই এতিয়া গৈ আছোঁ নাচিবলৈ আপোনালোকে চাই থাকক
ये दीजिए। मेमोरी के लिए रख देगा फिर। लो तुम कुछ नहीं ले सब्जी नहीं साइड में दे ना ना ठीक हो जाए। सब्जी तो नहीं है चावल बांधेगा कहाँ देंगे फिर साइड में ओ साइड में डाल दीजिए। अरे पूरा दोनों साइड भरल है कहाँ सब्जी भर्ती हो गया। थोड़ा सा दीजिए थोड़ा सा। हाँ ठीक है। ओह लास्ट में डालना इधर ठीक है क्या है। ओके अब कैसे जाएगा। चलो ठीक है इधर बैठ गया सब लोग। पानी से धो ओह उस तरफ जाना पड़ेगा। इस तरह इस साइड में जाना पड़ेगा। सब देखाई दिसो मैं एक बार এইফালে খোৱা বোৱা চলি আছে আৰু এইফালে এনেকুৱা আছে নজাৰা। আমি বহিছো ইয়াত আৰু লগত আছে মাংস। এইটো হয় গাহৰি মাংস, এইটো মুৰ্গী মাংস, এই বহুত আছে। এইফালে ঢাক খাই গ'ল ভাত। स्टार्ट करो खाबले এতিয়া थमास स्टार्ट দি দিলে খাবলে। हेलो फ्रेंड्स बिया खाबले आহি অলপ পাহাৰটো দেখিলো ভাল লাগিলে। সো অলপ উঠি আহো নেকি ভাবিলো আহিলো আৰু পাহাৰ। ও মজা সক মই দেখাম এতিয়া ওপৰত উঠি আপোনালোকক। আমি আছো বৰ্তমান বানো পাহাৰ। এইয়া হা এইফালে দি উঠিব লাগে। এইফালে হ'ল বানো টাউন। हो क्या नजारा है दोस्त। हाय আহি ইয়াত পালোহি আৰু हो মজা। बाप रे बाप আমাৰ দেখিবলৈ পাইছে কি সুন্দৰ ঠাই দেখাই আছো আপোনালোকক। বেলা ডুবি গেল। এই চাওক কি নজাৰা হে। আগলৈ উঠিব লাগে আৰু অলপ। ঝাৰখণ্ডত আহিলে বা ৰাঁচী সাইডে আহিলে আপোনালোকে অকল দেখিব এইবিলাক পাথৰ। এই ডাঙৰ ডাঙৰ পুৰা হিলেৰে ভৰা, পুৰা মানে পাথৰটো হিল, ডাঙৰ হিল। বাপ ৰে বাপ চट्टान পুৰা পাহাৰে হিল বনি আছে। বাপ ৰে বাপ। ভাত খাইছোহে মাত্ৰ, হজম হ'ব এতিয়া আৰু। এইয়া আচৰিত 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 মা কসম ৰে।
পূজা ঘৰ বনাইছে চাগে মা কসম ঈশ্বৰ হে চাওক মাই গডনেছ মজা লাগিছে মজা মজা ফাৰ্ষ্ট টাইম গাইজ এইটো হয় বানো ৰেলৱে ষ্টেচন অলপ জুম কৰি দেখাই দিম এই বানো ৰেলৱে ষ্টেচন এইফালে হৈ গ'ল পশ্চিম দিশ আৰু আমি আহিছোঁ এইফালৰ পৰা এইফালে হ'ব আমাৰ অসম পূব দিশত মানে বহুত আচৰিত ন ইমান ডাঙৰ ডাঙৰ পাহাৰেৰে ভৰি আছে পুৰা চাটান বাপৰে বাপ এইটো চাগে কিবা মন্দিৰ বনাই আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই এই চাওক ৰাস্তা হয় নে এইটো কি বনাইছে এইটো এইফালে দি আহিব লাগিব চাওঁ কি হয়